दिनै उदालगुरि जिल्लानि भेरगाव ब्लक बिपिएफ कमिटिनि जयनिं हाबाफारि जायो। बे जयनिं हाबाफारियाव नुजायो बिपिएफनि आफादगिरि हाग्रामा महिलारि बिथाङा। बिथांनि नुजाथिनायाव इउपिपिएलनिफ्राय सा 600निबो बांसिन आरो बिजेपिनिफ्राय सा 400निबो बांसिन सोद्रोमा आरो गुबुन गुबुन राजखान्थियारि हान्जानि गासै सा 1300निबो बांसिन मावथि सोद्रोमाया बिपिएफ हान्जायाव हाबो। जयनिं हाबाफारियाव बाहागो लानानै हाग्रामा महिलारिया खौरांगिरिनि सिगाङाव बिपिएफ हान्जायाव इउपिपिएल आरो बिजेपिनि मानसिफोरा सोर बांसिन हाबनो हायो बेनि बादायलायनायसो जानाय बायदि मोन्दों होनना बिपिएफनि मोनफ्रोमबो जयनिं हाबाफारियाव इउपिपिएल बिजेपिनि मावथि सोद्रोमाफोरा समान समानैनो हाबदों। बिटिसिआव इउपिपिएल दैदेननाय सोरखार सोलिदों, बेयाव बिजेपिआ हेफाजाब होदों। नाथाय सरकार एबा इउपिपिएल बिजेपिनि मावथिफोरनि गेजेराव माबा मोनसे गोरोबलायै जादों, जायनि जाउनाव बिपिएफआव हाबनायनि थाखाय इउपिपिएल बिजेपिनि मावथिफोरनि गेजेराव बादायलायनाय जादों होनना बुङो। आरो खौरांगिरिया आथिखालनि बिटिसि सोरखारनि खामानि मावनायनि बिथिङाव हाग्रामा महिलारि बिथांनाव सोंनायाव बेखौ आंनाव सोंनाङा, रायजोफोरानो बुंगोन इउपिपिएलआ मा मावदों मा मावाखै, बेसेबां जाफुंसारदों, लोगोसेनो इउपिपिएलनि बायदि जुरिमाना होलायनानै बिपिएफआव हाबनाङा, रायजोफोरा गोसो जानानैनो बिपिएफआव हाबदों होनना बिथाङा बुंबावो। আজি भेरगाव দলৰ জয়নিং চেৰিমনিয়েল প্ৰগ্ৰাম ইয়াত আজি টোটেল 1300+ জয়নিং কৰিছে। ইয়াৰ ভিতৰত আছে 600+টো ইউপিপিএলৰ আৰু 400+টো বিজেপি, 100+ কংগ্ৰেছ আৰু বাকী নতুনকৈ জয়নিং কৰিছে মুঠতে 1300+। তো মই যেনেকুৱা লাগি আছে এতিয়া আমাৰতো চৰকাৰে নাই, এতিয়া বিপিএফৰ কোনো চৰকাৰ নাই। তথাপিও ইউপিপিএলৰ পৰা আৰু বিজেপিৰ পৰা সোমোৱাটো কমি অহা নাই। যোৱাকালিও মানে টোটেল ইউপিপিএলৰ 400+ আৰু বিজেপিৰ 400+ এনেকুৱা জইনিং কৰিছে। এই কিবা শুক্লা চেপন সমষ্টি। তো এনেকুৱা লাগি আছে মই মানে কোনে বেছি জইনিং কৰিব পাৰে। বিপিএফ দলত সোমাবৰ কাৰণে বিজেপিয়ে বেছি পাৰে, ইউপিপিএলে বেছি পাৰে, কম্পিটিশ্যন হোৱাৰ নিচিনা লাগি আছে যিটো দেখিবলৈ পাইছে। তো প্ৰত্যেকবাৰে আমি যিমান ওদালগুৰি বা হৰিচিঙা বা মদৈগুৰি এইবিলাক সমষ্টিত জইনিং যিটো চেৰিমনিয়েল প্ৰগ্ৰাম কৰিছে, ইয়াতে মানে সমান সমান বিজেপিৰো কম নহয়। ইউপিপিএল যদি 100জন সোমায়, বিজেপিৰ 80জনমান থাকিব এনেকুৱা। তো মই ধৰিব পৰা নাই ইউপিপিএলে চৰকাৰ চলাই আছে, বিজেপিয়ে সহায় কৰিছে। কিবা বিজেপি আৰু ইউপিপিএলৰ মাজত ৱাৰ্কাৰ বা কৰ্মীসকলৰ মাজত ভিতৰীয়া কিবা কিবি নিশ্চয় হৈ আছে, যাৰ ফলত যদি ইউপিপিএলে এনেকুৱা বিপিএফত সোমাব পাৰে, বিজেপিও আমিও সোমাম এনেকুৱা হৈ আছে। ইউপিপিএল 100জন যদি হয়, বিজেপি 80জন হ'ব, এনেকুৱা কম্পিটিশ্যন হৈ আছে। তো যে হওক আমাৰ বিপিএফৰ কাৰণে ভাল এইটো। আৰু আগন্তুক যিটো 2024 যিটো নিৰ্বাচন হ'ব MP, ইয়াত আমি দৰং ওদালগুৰিত আমি কেণ্ডিডেট দিমেই, কোকৰাঝাৰতো দিম। মুঠতে 2টা লোকসভাত আমি বিপিএফে কেণ্ডিডেট দিম। এইখিনি একান্ত মোৰ কথা নহয়, এইবিলাক প্ৰশ্ন মোক সুধি লাভ নাই, এইটো ৰাইজে ক'ব ইউপিপিএলে কি কৈছে, ইউপিপিএলে আজিৰ দিনত কি কাম কৰিছে, কিমান ছাকচেছ হৈছে, আজি 3 বছৰত কি কৰিলে, সেইবিলাক ৰাইজে দেখি আছে। ৰাইজে চাইহে আজি ইউপিপিএল এৰি পেলাই আজি আমাৰ বিপিএফ দলত সোমাইছে। সেইটো ইউপিপিএলত কোন কি কৈ আছে কৈ থাকক, আমাৰ ক'ব লগা একো নাই। আমি কিন্তু ইউপিপিএল নিচিনা জৰিমানা দি পেলাই আমাৰ দলত সোমাব লাগে, জৰিমানা দি পেলাই আমাৰ বিপিএফত আহিব লাগে, এনেকুৱা আমি কেতিয়াও এনেকুৱা কৰা নাই। ৰাইজে উইলিংলি আহিছে, আমি জাষ্ট গাড়ী প্ৰভাইড কৰিব পাৰিব লাগে, সেইটোৱেই। ইউপিপিএলহে যদি আমাৰ মিটিঙত যদি নাহে, তেতিয়াহ'লে 1000 টকা ফাইন লাগিব। আমাৰ মিটিঙত যদি নাহে, তেতিয়াহ'লে PMAY ঘৰ নাপাব। আমাৰ মিটিঙত যদি নাহে, অনেক স্কিম এনেকুৱা কাটি দিব, এনেকুৱা মুঠতে ইউপিপিএলে এনেকুৱা দাবী ধমকি দি পেলাইহে ইউপিপিএলৰ মিটিঙত বহুতে মানুহ আনে বা আহে বুলি বাধ্য কৰে। কিন্তু আমি আজি কোনো পাব্লিকক আমি হাৰাশাস্তি কৰা নাই। নিজে আমি গাড়ী দিছে হয়, আহিবৰ কাৰণে আমি গাড়ী দিছে, ইহঁতে নিজে নিজে আমাৰ আমি গাড়ী প্ৰভাইড কৰিছে, এই গাড়ীত উঠি পেলাই নিজে নিজে যোগদান কৰিবলৈ আহিছে। আমি কাকো এনেকুৱা জৰিমানা দি পেলাই আমাৰ বিপিএফ দলত সোমাব দিয়া নাই।
এইবিলাক টিটলাৰী শাসনটো প্ৰমোদে চলাই আছে মই সেনেকুৱা চলা নাই মই যদি এনেকুৱা শাসন চলালে হয় এনেকুৱা আকৌ ঘূৰি নাহিলে হয় ইউ পি পি এল কৰা বিজেপি কৰা এইবিলাক বাদে এইবিলাকৰ প্ৰশ্নৰ উত্তৰ নাই অশোক সিংহালে কৈছে ছাৰ কোকৰাঝাৰত এইটো মই দিছপুৰত কৈছোঁ মই নাযাওঁ ছাৰ ৰাভা আমাৰটো হ'ল বি টি চিত আমি বি টি চি লৈ ব্যস্ত আমাৰ বি টি চি বাচাওঁ অশোক সিংহালে কোন হয় কোন নহয় মই এইবিলাক চিনি নাপাওঁ দেখাও নাই মই এইবিলাক ছাৰ বংশু আৰু বি পি এফ এটা মুদ্ৰাৰ ইপিডিপিডি বুলি কৈছে ছাৰ এইটো মোৰ কথা নহয় কোনে কৈছে সিহে জানিব মই নাজানো ৰাভা আৰু গাৰোচেল গঠন কৰাৰ কথা কৈছে ৰাভা আৰু গাৰোচেল আমি গঠন কৰিব অহা 16 তাৰিখত নাওকাটাত আমাৰ CWC মিটিং আছে তাতে আমি আলোচনা কৰি নিশ্চয় প্ৰমোদ বৰুৱাই কৈছে হাগ্ৰামা মহিলাৰ ক্ষমতা হেৰুৱাৰ বাবে আবুল তাবুল মুক্ত কি ক'ব এই ক্ষেত্ৰত এইবিলাক প্ৰশ্নৰ উত্তৰ নাই মোৰ